ওম নমঃ শিৱায় আপোনাৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম ৰাম জনাইছোঁ। আপোনাক নমস্কাৰ আৰু স্বাগতম জনাইছোঁ দৈনিক ৰাশিফল চেনেলটিলৈ। আপুনি প্ৰতিদিনে এনেদৰে দৈনিক ৰাশিফল পাবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটিও দবাই দিব। আজি অসমীয়া ২৬ কাতি ১৪২৯ ভাস্কৰাব্দৰ ইংৰাজী ১৩ নৱেম্বৰ ৰবিবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী। নক্ষত্ৰ থাকিব আজি আৰ্দ্ৰা নক্ষত্ৰ ৯:১০ পুৱা। পিছত পূৰ্ণবক্ষু নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সাধ্য যোগ। আজি কৰণ থাকিব কৌলভ কৰণ পুৱা ৯:২১। পিছত তৈতিল কৰণ আৰম্ভ। জন্মৰাশি হ'ব আজি মিথুন আৰু আজি ৰাহুকাল থাকিব সন্ধিয়া ৪:০৯ পৰা ৫:৩০। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ আপোনাৰ আজি দৈনিক ৰাশিফল। প্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি আজি ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব, যাৰ ফলত আৰ্থিক সমস্যা হ'ব পাৰে। কিন্তু আজি এই খৰচে আপোনাক ভৱিষ্যত হ'ব লগা সমস্যাৰ পৰা ৰেহাই কৰিব বুলি কোৱা হৈছে। ঘৰত আলহী আগমনে আজি আপোনাক দিনটো ধুনীয়া আৰু সুখময় কৰি তুলিব পাৰে। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিব পাৰে তথা প্ৰিয়জনৰ লগত ফুৰিব যাব পাৰে। বৈবাহিক জীৱন আগতকৈও অৱস্থা ভাল হ'ব বুলি কোৱা হৈছে। বন্ধুৰ সমৰ্থনে আপোনাক সুখী কৰি ৰাখিব পাৰিব। স্বাস্থ্য আৰু বৈবাহিক জীৱন ভাল। আজি আপোনাৰ শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে ৫। ক'ব লৈছোঁ আমি বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশি আপোনাৰ আজি সুখী মনে আত্মবিশ্বাস বঢ়াত সহায় কৰিব। প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ পৰা আজি দূৰত থাকক। ঘৰৰ সদস্যৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। ইয়াৰ পৰা তেওঁলোকৰ নিসংগতা অনুভূতি দূৰ হ'ব পাৰে বুলি কোৱা হৈছে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। কিন্তু আজি ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। যাত্ৰা আৰু ভ্ৰমণে আনন্দ দিব পাৰে বুলি কোৱা হৈছে। আজি জীৱনসংগীৰ ওপৰত কৰা সন্দেহে উপজিব পাৰে আপোনাৰ। আৰু আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত প্ৰভাৱ পৰিব পাৰে। আজি স্বাস্থ্য ফালেদি চাব গ'লে বহুত ভাল হ'ব বুলি কোৱা হয়। বৈবাহিক জীৱন গুৰুত্ব দিয়ক আৰু শুভ দিশ হৈছে আপোনাৰ বাবে আজি উত্তৰ আৰু শুভ সংখ্যা হৈছে ১। এতিয়া ক'ব লৈছোঁ আমি মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশি আজি আপুনি কথাত নিয়ন্ত্ৰণ ৰাখক। মনত সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব বুলি কোৱা হৈছে। আজি এনেকুৱা বহুত ব্যস্ত সংগঠিত হ'ব পাৰে যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়া আৱশ্যকতা আছে বুলি কোৱা হৈছে। আজি ঘৰত ধনাত্মক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কথোপকথনে ব্যক্তিত্ব আৰু অন্য ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব বুলি কোৱা হৈছে। আজি আৰ্থিক দিশত এটা উৎসৰ পৰা লাভ হ'ব বুলি কোৱা হয়। আজি আপোনাৰ শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে ২। এতিয়া ক'ব লৈছোঁ কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশি আজি প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাক উৎসাহ দুগুণ কৰিব পাৰে বুলি কোৱা হৈছে। বিজয়ী হোৱাই আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি পৰিয়ালৰ সদস্যৰ লগত ফুৰিব যাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগীয়ে বহুত চেষ্টা কৰিব পাৰে। আজি হয়তো আৰাম কৰিব বিচাৰিব। ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব পাৰিব। স্বাস্থ্য আৰু বৈবাহিক জীৱন ভালে থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি ৬ আৰু শুভ দিশ হৈছে দক্ষিণ। এতিয়া ক'ব লৈছোঁ আমি সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশি আজি অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্পৰ্কত অধিক আগ্ৰহ বঢ়াই তুলিব বুলি কোৱা হৈছে। আজি খালী থকা সময়ত সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে বুলি কোৱা হৈছে। আজিৰ দিনটো এনে এটা কাম কৰিবৰ বাবে বহুত উপযুক্ত যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব পাৰিব বুলি কোৱা হয়। বেপৰুৱাভাৱে জীয়াই থকা আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহৰ প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। স্বাস্থ্য ঠিকে থাকিব। বৈবাহিক জীৱনো ভাল। শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে ৯। এতিয়া ক'ব লৈছোঁ কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশি নিজকে আজি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ দি যাব পাৰিব বুলি কোৱা হৈছে। আজি আপোনাৰ বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে বেছিকৈ স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। হয়তো আপোনাৰ স্বাস্থ্য ভালে নাথাকিব। ইয়াৰ ফলত কামত
বহুত বেছি পিছুৱাই যাব পাৰে বুলি কোৱা হৈছে জৰুৰী কাম মাজতে এৰি দিব লগা হ'ব পাৰে আপোনাৰ আজি এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক প্ৰেম সকলো দিশৰ পৰা আজি অসীম হৈ আছে যিকোনো বিবাদ হ'ব পাৰে মতামত দিয়াৰ পৰা আপুনি বিৰত থাকক বৈবাহিক অনুকূল দিশ হৈছে আপোনাৰ দক্ষিণ আৰু শুভ সংখ্যা হৈছে আজি 3 আমি এতিয়া ক'ব লৈছোঁ তুলা ৰাশি বিষয়ে তুলা ৰাশি আজি আত্মীয় পৰা সহযোগ লাভ কৰিব আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি কোৱা হৈছে আজি সমস্যাবোৰ বাদ দিয়ক আৰু আপোনাৰ জীৱনসংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক আজি খং নিয়ন্ত্ৰণ কৰি চলক তথা বদ অভ্যাসৰ পৰা আজি বিৰত থাকক স্বাস্থ্য গুৰুত্ব দিয়ক আৰু বৈবাহিক জীৱন ভাল বুলি কোৱা হৈছে আজি আপোনাৰ শুভ সংখ্যা হৈছে 8 আৰু শুভ দিশ হৈছে উত্তৰ এতিয়া ক'ব লৈছোঁ আমি বৃশ্চিক ৰাশি বিষয়ে বৃশ্চিক ৰাশি আজি কামৰ চিন্তাই আপোনাক মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ বাবে পৰিয়াল আৰু বন্ধু বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে আপুনি যুগল প্ৰেমিকে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহক আজি বুজিব চেষ্টা কৰিব আজি খালী সময়ত আপুনি কাকো লগ ধৰিব নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব পাৰে বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে আজি প্ৰিয়জনৰ লগত পৰ্যাপ্ত পৰিমাণৰ সময় অতিবাহিত কৰাৰ সম্ভাৱনা আছে ধাৰলৈ কোনোবাই পইচা খুজিব পাৰে লগতে বেছি অপকাৰ কৰা কিছু বস্তু নাখাব শুভ দিশ হৈছে আজি উত্তৰ পশ্চিম আৰু শুভ সংখ্যা হৈছে আপোনাৰ বাবে 4 লগতে বৈবাহিক জীৱন ভাল বুলি কোৱা হৈছে এতিয়া ক'ব লৈছোঁ আমি ধনুৰাশি বিষয়ে ধনুৰাশি কোৰ্ট কছাৰীত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি আজি জয়লাভ কৰিব পাৰে বুলি কোৱা হয় যাৰ ফলত আপোনাৰ লক্ষ্মীৰ আগমন হ'ব পাৰে আপোনাৰ নতুন ব্যৱহাৰ বাবে ওচৰত থকা মানুহে অসহ্য অনুভৱ কৰিব পাৰে অনাকাংক্ষিক উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব পাৰে কাৰোবাৰ লগত তৰ্ক হ'ব পাৰে আৰু শেষত পৰিয়াল অথবা বন্ধু বান্ধৱৰ লগত সময় অতিবাহিত কৰিব পাৰে বুলি কোৱা হৈছে আজি স্বাস্থ্য ভালে থাকিব কিন্তু বৈবাহিক জীৱনত গুৰুত্ব দিয়ক আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে 5 এতিয়া ক'ব লৈছোঁ আমি মকৰ ৰাশি বিষয়ে মকৰ ৰাশি আজি বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব পাৰে মানসিক স্পষ্টতা বাহাল থাকিব পাৰিব আজি তাৰ বাবে শংকা আৰু হতাশাৰ পৰা আপুনি পৰিত্ৰাণ পাব নতুনকৈ খৰচ হ'ব পাৰে পৰিয়ালৰ সদস্যৰ লগত আজি আনন্দৰে থাকিব পাৰিব বুলি কোৱা হৈছে প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে তথা বেলেগক সহায় আজি কৰিব বুলি কোৱা হৈছে স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব আৰু বৈবাহিক জীৱনো গুৰুত্ব দিব আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে 7 ক'ব লৈছোঁ আমি কুম্ভ ৰাশি বিষয়ে কুম্ভ ৰাশি আজি আপোনাৰ কামত বহুত উৎসাহ অথবা শক্তি থাকিব কিন্তু কামৰ হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে ঘৰত যিকোনো পৰিৱৰ্তন আনিবৰ বাবে ডাঙৰৰ মতামত লৈ ল'ব নহ'লে ডাঙৰে আপোনাক খং কৰিব পাৰে বুলি কোৱা হৈছে আজি বৈবাহিকত আপোনাৰ লাভ হ'ব বুলি কোৱা হৈছে প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনাক প্ৰেম সম্পৰ্কত অশান্তি আহিব পাৰে বুলি কোৱা হয় জীৱনসংগীক আজি কিবা উপহাৰ দিব পাৰে আজি নিজৰ চিন্তাধাৰা অধিক শক্তিশালী থাকিব স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব লওক বৈবাহিক জীৱন অতি বেয়া দেখা গৈ আছে আপোনাৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ দিশ হৈছে উত্তৰ পূব এতিয়া ক'ব লৈছোঁ আমি মীন ৰাশিৰ বিষয়ে মীন ৰাশি আজি বেলেগৰ প্ৰতি বেয়া চিন্তা মনত আহিব পাৰে ফলত আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে বুলি কোৱা হৈছে আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে বুলি কোৱা হয় আজিৰ দিনৰ নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে জীৱনত ধনাত্মক পৰিণাম আনিব পাৰিব আজি ঘৰুৱা হতাশা দূৰ হ'ব বুলি কোৱা হৈছে শুভ দিশ হৈছে আপুনি উত্তৰ পশ্চিম আৰু শুভ সংখ্যা হৈছে আপোনাৰ বাবে 3 এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ